নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আমাৰ বিবাহৰ প্ৰথম বছৰ পাৰ হৈ গ'ল, তাৰ বাবে মই আজি আহিছোঁ মন্দিৰত। আমাৰ ওচৰতে জগন্নাথ মন্দিৰত আহিছোঁ। মোৰ লগত মোৰ পত্নীও আছে আৰু ভাতিজা এজনীও আছে। চ' ভিডিঅ'টো চাব, মই আপোনালোকক মন্দিৰটো দেখাম। কি শুৱনি আৰু বহুত ধুনীয়া এটা পৰিৱেশৰ মন্দিৰ, আৰু এনেকুৱা মানে পৰিৱেশৰ ঠাই এখনত আছে, আপোনালোকে চালে নিশ্চয় অনুভৱ কৰিব পাৰিব। আৰু ভিডিঅ'খন চাব শেষলৈকে, বহুত ভাল পাব। এইটো আপোনালোকক মই দেখাইছোঁ শিৱ মন্দিৰৰ এখন বাৰেণ্ডা, ইয়াত বহিব পৰা যায়। আৰু সন্মুখতে নাচঘৰো আছে, মানে মানুহবিলাকে বহিব পৰা এটা ঠাই বনাইও দিয়া হৈছে। আৰু ভিতৰত মন্দিৰটো লক আছে, ভিতৰত সোমাব এতিয়া নোৱাৰিম, যিহেতু দেউৰী নাই, পূজাৰী নাই। চ' ভিডিঅ'টো মই আপোনালোকক মন্দিৰৰ ওচৰৰ চৌপাশৰ যিবোৰ মানে ঠাই আছে সেইবোৰো দেখাই দিছোঁ। আপোনালোকে দেখিব পাৰিব ইয়াতে কি এটা ধুনীয়া পৰিৱেশৰ হেৰি, আৰু আপোনালোকে চাব পাৰিব। ধুনীয়া পৰিৱেশটো বহুত ভাল লগা হয়। মন্দিৰটো মই দূৰৰ পৰা দেখাই দিছোঁ। এইটো মন্দিৰটো হয় এইটো, আৰু মন্দিৰটো ইমানেই ওখ। সন্মুখত আপোনালোকক নাচঘৰ বনাই দিয়া হৈছে। তাত আইসকলে নাম ধৰিলে তাত বহিবৰ কাৰণে ধুনীয়া এটা প্লেচ বনাই দিয়া হৈছে। মই বাৰু সেইটো আপোনালোকক দেখাম। এতিয়া মই আপোনালোকক চৌপাশৰ ওচৰৰ এই ঠাইখিনি মই আপোনালোকক দেখাইছোঁ, আৰু আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে, নিশ্চয় ভাল হৈছে। আৰু বহুত ভাল লগা এটা কালচাৰ, আৰু আপোনালোকে দেখিব পাৰিছে। ঠিক আছে, অলপ আগবঢ়াই লৈ গৈছোঁ মই মোবাইলটো, আপোনালোকক অলপ দেখাই দিম। আৰু ইয়াতে এইটো হৈছে মন্দিৰৰ সন্মুখটো। ইয়াতে সেইজন পূজাৰীজন তাত ৰখি আছে, আৰু এইটো সন্মুখৰ মন্দিৰ। আৰু আপোনালোকে দেখি আছে, মোৰ পত্নী বহি আছে তাত মন্দিৰৰ সন্মুখত। যিহেতু আজি আমি আমাৰ এবছৰ হ'ল বিবাহ হোৱা, আৰু ভগৱানৰ আশীৰ্বাদত ভালে কুশলে চলিলে এবছৰটো, আৰু আগত আহি থকা দিনবিলাকো ভাল হোৱাৰ কামনাৰে আজি আমি আহিছিলোঁ মন্দিৰত। এতিয়া মই আপোনাক দেখাইছোঁ যিটো মন্দিৰৰ সন্মুখত নাচঘৰ, য'ত মানে মানুহবিলাকে বহা এটা ধুনীয়া স্থান বনাই দিয়া হৈছে। ইয়াতে আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ ওচৰৰ চৌপাশৰ যিবোৰ মানে ইয়াত পানীৰ পাইপ আছে, কোনোবা অসুবিধা হ'লে পানীৰ পাইপ আছে তাত অট'মেটিকলি পানী ওলাই থাকে। আৰু পিছপিনে এইবোৰ ঘৰ আছে ওচৰতে, তাত বাথৰুমো আছে, বাথৰুমৰ ফেচিলিটিও বঢ়িয়া। ঠিক আছে, মই আকৌ আপোনালোকক আগফালে লৈ আহিছোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'খন কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব, আৰু ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডলৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিহেতু মই এনেকুৱা ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে অতি সোনকালে ভিডিঅ'খন পাব, আৰু ইয়াৰ মজা ল'ব পাৰিব। যিহেতু মই নতুন নতুন ঠাই আপোনালোকক দেখাবলৈ আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে আগলৈ আপোনালোকক আৰু নতুন নতুন ঠাই দেখাম। আৰু চ' আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু মই আপোনালোকক আৰু অলপমান দেখাই দিছোঁ মন্দিৰটো। নিশ্চয় দেখি আছে মোৰ পিছফালে মন্দিৰটো, আপোনালোকে যিটো মানে নাচঘৰৰ সন্মুখত আছোঁ মই এতিয়া, আপোনালোকে দেখি আছে। বহুত ধুনীয়া মানে এটা পৰিৱেশ। ইয়াত আপোনালোকে বহিও বহুত আৰাম পাব। আৰু আইসকলৰ বাবে এইটো ঘৰ বনাই দিয়া হৈছে, যিহেতু আইসকলে তাত নাম ধৰে, নাম কীৰ্তন ঘোষা কৰে। আৰু বছৰি ইয়াত পূজা হয়, যিহেতু জগন্নাথ পূজা প্ৰতিবাৰ মাঘতে হয়। আমি প্ৰতি মাঘতে জগন্নাথ পূজা উদযাপন কৰোঁ আমি ইয়াত। আৰু দেখাই দিছোঁ মই আপোনালোকক। এইটো মোৰ পিছফালে মন্দিৰটো আছে, দেখি আছে, বহুত ভাল লগা। আৰু আপোনালোকে কেনেকুৱা পাইছে মই নাজানো, কিন্তু কমেণ্টত জনাব যদি কোনোবা ইচ্ছুক ব্যক্তি আছে তেনেকুৱা। ঠিক আছে, চ' আজিৰ কাৰণে বাই। আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। বাই।